যায় এইফালে আহক ক'ত যায় হা ঘৰত ঘৰ ক'ত হা বহুত দূৰ আচ্ছা ক'ত গৈছিল হা হা খুজিব কি পালে আজি বা বহুত বস্তু দেখোন কোনোবাই দিছে দিছে আৰু কি ইয়াতে কি চাউলো পাইছা বহুত পইচা কিমান পালে পইচা পইচা এইফালে পইচা কিমান পাইছা হে চাওঁ চাওঁ পইচা কিমান পাইছা হে এতিয়া চাওঁ বজাৰ কৰিবলৈ কি হ'ল চাওঁ চাউল হ'ল আৰু কি হ'ল ইয়াতে হ'ল চব্জি হ'ল দালি হা দালি কোনে দিব এইফালে কিনবা পইচা কয় পইচা নাই পইচা নহ'লে দালি কি ৰকম কিনবা হা হা দালি কিনবা পইচা লাগব কেইটকা চাইডত দালি কিনবা কেইটকা লাগব হা 10 টকা 10 টকা হ'লে হৈ যাব 10 টকাত দালি পায় 10 টকাত দালি পায় পায় কিমান পায় দালি ইমান দিয়ে আৰু 10 টকাত হ'লে হৈ যাব হা আৰু দালি তেল তেল তেলতো নাই তেল ঘৰত আছে আছে আচ্ছা দালি হ'ল দালি 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 তেল আৰু কি লাগিব আৰু নিমখ জলকীয়া পইচা ক'ত পইচা জলকীয়াৰ পইচা কেইটকা লাগিব জলকীয়াৰ মছলা লাগিব না হালধি কেইটকা 10 টকা 20 টকা 20 টকা হ'লে হৈ যাব হে আৰু কি লাগিব আৰু একো নালাগে 20 টকা হ'লে হৈ যাব হে আচ্ছা ঠিক আছে আহ 20 টকাত হ'ব হা আৰু বেছি নালাগে হা হ'ব আচ্ছা আৰু লাগিব নহয় হেৰি আছেনে নাই চাবোন আছেনে নাই চাবোন মূৰত দিয়াত চাবোন গা ধুলে যে চাবোন লাগে ন আছে নাই সেইটো 10 টকা লাগিব কেইটকা হ'ল 30 টকা হ'ল তাৰপিছত আৰু মূৰত দিয়া তেল লাগব ন আচ্ছা আচ্ছা ঠিক আছে এইটো লওক হা আৰু লাগব হা আৰু লাগব নেকি হ'ব